Hey guys, welcome back my YouTube channel DB Tarbo আৰু বৰ্তমান আছো ভেনিছত পুৰা ব্ৰেকফাষ্ট কৰি আছো হোটেলত আৰু আজি আপোনালোকক দেখাম ভেনিছ টুৰ লগতে আমি কৰিম কেন্ডলা ৰাইড তো কমপ্লিট ভিডিওটো আজি বহুত ভাল লগা হ'ব লগতে ইফালে আমি পুৰা ব্ৰেকফাষ্ট কৰি আছো আৰু আপুনি ব্ৰেকফাষ্ট এৰিয়াটো চাই লওক তো ইফালে মই লৈছো এতিয়া আপোনাৰ কফি লৈছিলো আৰু এইবিলাক খালো কিবা কিবি বহুত খালো যে আইটেম আৰু ইফালে আপোনাৰ কমপ্লিট এৰিয়া মানে যি খাদ্য আছে গোটেইখিনি আছে তো খাই বহুত ভাল লাগিল আপোনালোকক আমি শৰ্ট দেখাই আছো তো চাই ল'ব চিনেমেটিক শৰ্ট দেখাই আছো আমি কি খাইছো তো আপুনি চিনেমাটো চাই লওক আৰু সেইখিনি সময়ত মই খাই লওঁ হোটেল আজি আমি চেক আউট কৰি দিলোঁ কাৰণ চেক আউট কৰি আজি আমি যাম ৰাতি ফ্লৰেন্স বৰ্তমান ভেনিছ চাম ভেনিছ চাই পেলাই যাই আছোঁ ফ্লৰেন্স তো আপুনি কণ্টিনিউ চাব ব্লগটো লগতে আপোনাৰ মোটামুটি ইয়াৰ পৰা 4 কিলোমিটাৰ দি আছে 280 কিলোমিটাৰ আশে পাশে তো বলক বাছ পুৰা ৰেডি পুৰা গাইজ আহি গ'লোঁ ভেনিছ এক্সপ্ল'ৰ কৰাৰ কাৰণে আৰু চাওক পুৰা সাগৰ আৰু ইফালে এইখন বটতে আমি যাম আৰু গাইজ পুৰা চাই লওক সকলো একদম পুৰা পানী আৰু পুৰা আজি এক্সপ্ল'ৰ কৰি দিম ভেনিছ কি কৰি দিম আজি ভেনিছ তো চাই লওক আৰু পুৰা সাগৰ আৰু গাইজ ইফালে মোটামুটি ভেনিছ চিটি পাই গ'লোঁ আৰু হৰণ বাজি দিছে চাওক এইখনে পুৰা হৰণ বাজি দিছে আৰু ভেনিছ চিটি পাই গ'লোঁ ইফালে দিল্লীত যাই আছে ইফালে দিল্লীত হাই হেল্ল' কৰি আছে আৰু চাওক পুৰা একদম সাগৰ আৰু ঠাণ্ডা আছে দিয়ক মানে মই ফাৰ্ষ্ট টাইম পাইছোঁ মানে সাগৰত এনেতো কিছুমান ইয়াত ঠাণ্ডা থাকেয়ে কিন্তু মোৰ কাৰণে ফাৰ্ষ্ট টাইম যে সাগৰত ঠাণ্ডা পাই আছোঁ বহুত ঠাণ্ডা আছে মোটামুটি এতিয়া ধৰক বৰ্তমান 8 ডিগ্ৰী 9 ডিগ্ৰী আশে পাশে আছে আৰু পুৰা এক্সপ্ল'ৰ কৰি দিব যে ভেনিছ চিটি আৰু গাইজ এইখনতে আহিছিলোঁ এইখন বলতে আমি আহিছিলোঁ আৰু এতিয়া পুৰা ভেনিছ আহি পালোঁ ভেনিছ চিটি আৰু গাইজ চাই লওক একদম কিমান মানুহ আছে ভেনিছৰ সাগৰত মানে চব যিমান আছে চব টুৰিষ্ট হয় কমপ্লিট টুৰিষ্ট এৰিয়া এইটো আৰু এতিয়া আপোনাৰ কোনো ছিজন নাই ঠাণ্ডা গৰম লৈ কোনো ছিজন নাই মানে সদায় আপুনি এনেকৈ মানুহ পাব সদায় মানে ইমান মানে মানুহে ধৰক আহে ভেনিছ চাব সঁচাকৈ ভেনিছ বহুত ধুনীয়া কমপ্লিট ভিডিঅ' পাই যাব আপোনালোকে কিমান ধুনীয়া কি কথা আৰু চাই বৰ্তমান বহুত ভাল লাগি আছে আৰু এতিয়া যাই আছোঁ অলপ পাছতে আমি কণ্ডলা ৰাইড কৰিম তো কণ্ডলা ৰাইডটো দেখা পাব অলপ পাছতে আৰু গাইজ ইয়াৰ নিয়ম কানুনবিলাক বহুত ষ্ট্ৰং এতিয়া যিমান আপুনি বোট দেখা পাব না এই বোটবিলাকৰ কালাৰ সদায় ব্লেক হ'ব লাগিব আৰু যদি ব্লেকত বাহিৰে বেলেগ কালাৰ দিয়ে তো তেতিয়াহ'লে ইয়াৰে গভৰ্ণমেণ্টে হয়তো 3 বছৰৰ কাৰণে জেল দিব পাৰে তো তাৰে কাৰণে ইয়াত চব যিমান বোট আছে চব ব্লেক কালাৰৰ হয় আৰু ইয়াৰ নিয়ম কানুনবিলাক না বহুত ষ্ট্ৰং হয় আৰু ভেনিছৰ ৰাস্তাবিলাক এনে সৰু সৰু পুৰা খোজকাঢ়া ৰাস্তা আছে আৰু ভেনিছত আৰু এটা ইম্পৰ্টেণ্ট কথা এতিয়া আপুনি কোনো বাইক দেখা নাপাব কোনো চাৰিচকীয়া দেখা নাপাব এতিয়া যদি আপোনাৰ এটাই আছে এইটো হৈছে নাও কেৱল নাও কাৰণ চাৰিওফালে পানী আছে তো তাৰে কাৰণে কোনো বাইক বা কোনো চাৰিচকীয়া বাহন নাই ইয়াত কেৱল আপুনি অহা যোৱা কৰাৰ কাৰণে আপুনি ইউজ কৰিব লাগিব কেৱল জাহাজ বা নাও আৰু গাইজ ভেনিছৰ হৈছে এইটো মেইন নদীটো যিটো আছে এইটো হৈছে ইয়াৰ হাইৱে মানে যিগতে ইয়াতে কোনো আপোনাৰ গাড়ী নাই বা কোনো বাইক নাই এতিয়া যিটো ধৰক মানুহ অহা যোৱা বা বস্তু অনা নিয়াৰ কাৰণে ব্যৱহাৰ কৰা হয় এই হাইৱেটো হৈছে ইয়াৰ মেইন মানে ধৰক ট্ৰেন্সপৰ্ট কৰাৰ কাৰণে এইটোৱে আৰু পুৰা আহি পালোঁ কণ্ডলা ৰাইডৰ কাৰণে গণ্ডলা এইটো হৈছে আমাৰ গণ্ডলা তো বঢ়িয়াকৈ বহি যাওক গণ্ডলাত আৰু পুৰা বহি গ'লোঁ পুৰা গণ্ডলাত তো বঢ়িয়াকৈ ৰাইড কৰিম লগতে আপোনালোকক দেখাম আৰু গাইজ ফাইনেলি পুৰা আৰম্ভ হৈ গ'ল আমাৰ গণ্ডলা ৰাইড আৰু এইটো ৰাইড হ'ব 30 মিনিটৰ কাৰণে তো বহুত ভাল লাগিব 30 মিনিট সময় আমি কমপ্লিট এনেকৈ ধৰক ৰাইড কৰিম আৰু আগত এতিয়াতো বহুত ডাঙৰ হৈ আছে মানে এইটো বৰ্তমান আছোঁ আমি সাগৰত অলপ পাছতে ইয়াৰ যিটো সৰু সৰু নদী গৈছে সেই নদীৰ মাজে মাজে যাম তো বহুত ভাল লাগিব দো চাইডে ধুনীয়া ধুনীয়া একদম বিল্ডিং থাকিব তো গোটেইখিনি আপোনালোকক দেখাম তো পুৰা চাই থাকক কণ্টিনিউ আৰু ইফালে দিলীপ দাই পুৰা এনজয় কৰি আছে হাউ ডাজ
আৰু ইয়াত এটা আপোনালোকে চাই লওক মোৰ এইটো কেমেৰা দি ইনষ্টা-চিষ্টিত এটা মই ভিডিঅ' বনাম আৰু ভিডিঅ'টো চাই লওক আৰু লগতে জনাব কমেণ্ট কৰি নিশ্চয় জনাব তো ভিডিঅ'টো কেনেকুৱা হয় মই এইটো দি এটা বনাই আছোঁ ইনষ্টা-চিষ্টিত এটা ভিডিঅ' আপোনালোকৰ কাৰণে আৰু গাইজ পুৰা ফুটি গ'লোঁ যিটো চাব এইটো সাগৰ আৰু ফুটি গ'লোঁ আমি একদম নদী মানে ধৰক এইটো ধৰক আমাৰ গাঁৱত যেনেকৈ সৰু সৰু ৰাস্তা থাকে এইটো এটা ৰাস্তা বিলাক কি ধৰক মানে কাৰণ যিহেতু এতিয়া যাতায়াতৰ কাৰণে ইউজ কৰে সদায় এইবিলাক নাওৱে গতিকে এইটো এটা আমি ৰাস্তা বুলি হ'ব পাৰে আমাৰ গাঁৱৰ ৰাস্তা আৰু এনেকৈ আপোনাৰ আমি কন্দৰেদি বৰ্তমান যাই আছোঁ তো সঁচাকৈ দিয়ক চাম বাকী বিল্ডিং আৰু কি ক'ম আৰু আল্টিমেট ভিউ আৰু গাইজ গণ্ডলাৰ এঠাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব মই এইটো যি ৰেকৰ্ড কৰিছিলোঁ সেইটো জনাব কেনে পাইছে ইনষ্টা-চিষ্টিত ৰেকৰ্ড কৰিছিলোঁ এইটো কমেণ্ট কৰি নিশ্চয় জনাব আৰু এতিয়া যাম কাৰণ ভোক লাগছে বহুত আমাৰ এনে যি আহোঁতে আহিছিলোঁ এনে জাহাজেদি পুনৰ যাম আমি য'ত আমাৰ বাছ আছে তাকেলৈকে যাম তাতে যে আমি ভাত তাত খাম বহুত ভোক লাগছে টাইম হৈ গৈছে এতিয়া মোটামুটি ধৰক 2টা বাজিছে ইয়াৰ টাইম আৰু গাইজ আৰু এটা ইম্পৰ্টেণ্ট কথা এই যে আপোনাৰ ডগীটো দেখিছে যদি আপুনি ইয়াতে ভেনিছত যদি আপুনি ধৰক কুকুৰ বা মেকুৰী পোহে তো তেতিয়াহ'লে ইয়াৰ এটা নিয়ম আছে যে আপুনি দিনটোত 3বাৰ হ'লেও ডগীটো বা আপুনি মেকুৰীটো ঘূৰাব লাগিব যদি আপুনি এইটো নিয়ম নামানে তেতিয়াহ'লে আপোনাৰ 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে তো আৰু আপোনালোকক ভেনিছ চিটি দেখালোঁ ভেনিছ চিটি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব এতিয়া বহুত ভোক লাগছে তো যাই আছোঁ পূৰা ফেৰি দি মানে আপোনাৰ পানী জাহাজেদি আৰু যাই সেটি পাৰে ভাত খাম ইফালে বাছো ৰখি আছে তো যাই আছোঁ আৰু চাওক না ভিউটো এটা মই আপোনালোকক এটা 360 ভিউ দেখাই আছোঁ তো চাই লওক বহুত ধুনীয়া ভিউ হ'ব আৰু এটা আপোনাক মই ইনষ্টাইডিও এটা বনাই আছোঁ সেইটোও চাব কাৰণ ইয়াত এনে লাগিছে যে মানে ভিডিঅ' বনাওঁ হয়তো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে মানে এনে যিটো জেগাত যাম সেইটোৱে ধুনীয়া লাগি আছে চব ভালে লাগিছে তো তাৰে কাৰণে অলপ ভিডিঅ'টো দীঘল হ'ব পাৰে তো পূৰা চাই দিয়ক ভিডিঅ'টো আৰু আইলেণ্ডৰ পৰা আহি পালোঁ এইখানতে আমি আহিছিলোঁ তো এতিয়া বহুত ভোক লাগছে ভাত খাব যাব লাগে কি কয় একদম পূৰা ভোক লাগছে আৰু এইফালে বাছ ৰখি আছে তো ভোকো লাগছে বাছো ৰখি আছে তো যাই আহিছোঁ বাছক লগি খাব লাগছে বহুত ভাল লাগছে না আজি সঁচাকৈ আজি বহুত ভাল লাগছে বিল্ডিঙৰ মাজে মাজে পানী ভাল লাগছে আৰু আহি পালোঁ হোটেল এইখানতে ভাত খাম ইণ্ডিয়ান ৰেষ্টুৰেণ্ট কাৰণ বহুত ভোক লাগছে তো ভাত খাব যাই আছোঁ যাব লাগিব এইটো ৰাস্তাইদি বলক আৰু পূৰা ভাত তাত খাই ল'লোঁ বহুত ভোক লাগিছিল ভাত খাই পূৰা ভাল লাগি গৈছে আৰু যাই থাকিম এতিয়া ফৰেক্স ইয়াৰ পৰা মোটামুটি ধৰক দূৰ 264 কিলোমিটাৰ মোটামুটি এপ্ৰক্স 3 ঘণ্টা টাইম লাগিব আৰু পূৰা বাছ ইফালে ৰেডি হৈ আছে তো যাই থাকোঁ ফৰেক্স আৰু আপোনালোকক হোটেল দেখাইছোঁ ফৰেক্সত ভিডিঅ' শেষ কৰিম যেতিয়া আমি হোটেল যাম তাতহে আমি ভিডিঅ'টো শেষ কৰিম আৰু আহি পালোঁ ফ্লৰেন্স মানে এতিয়া টাইম হৈছে 6:24 আৰু আজি থাকিম আমি এইখন হোটেলত হোটেল